নমস্কাৰ বন্ধু বান্ধৱীসকল এবিচি জ্ঞানালয় চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ পৰা আপোনালোকে বিজ্ঞান আৰু গণিত বিষয়ক বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক প্ৰশ্ন উত্তৰৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে আৰু আপোনালোকৰ সহায় সহযোগিতা কামনা কৰি আহকচোন ভিডিঅ'বিলাক আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল আপোনালোক সকলোৱে জ্ঞাত যে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত লাভ, লোকচান আৰু ৰেহাই এই তিনি ধৰণৰ প্ৰশ্ন থাকে আৰু সেই প্ৰশ্নবিলাকৰ উত্তৰ কৰোঁতে কেতিয়াবা আমাৰ মূৰ ঘামি যায়, কৰিব নোৱাৰোঁ। তো আহকচোন সেই প্ৰশ্নবিলাকৰ উত্তৰ কিদৰে আমি শ্বৰ্ট ফৰ্মত অৰ্থাৎ খুব কম সময়ৰ ভিতৰতে কৰিব পাৰোঁ জানো আহক। তো প্ৰথম প্ৰশ্নটো এই ধৰণৰ হ'ব পাৰে, কোনো এটা বস্তু x টকাত বিক্ৰী কৰাত a% লোকচান হ'ল, বস্তুটো কিমান টকাত বিক্ৰী কৰিলে b% লাভ হ'ব। আৰু এই ধৰণৰ প্ৰশ্ন আপোনালোকে প্ৰায়ে দেখিবলৈ পায়। তো ইয়াতে এটা ফৰ্মুলা আছে, সেই ফৰ্মুলাটো মই আণ্ডাৰলাইন কৰি থৈছোঁ, আপোনালোকে নোট কৰি ল'ব পাৰে। তো এই ধৰণৰ প্ৰশ্ন এটা আমি লওঁ এক্সাম্পল হিচাপে। ইয়াত এক্সাম্পলত দিয়া আছে, মনোহৰ sold a item for ₹8,400 and incurred a losses of 25%. At what price should we have sold the item to have gained a profit of 40%? তো ইয়াতে কৈছে মনোহৰে কোনো এটা বস্তু 8,400 টকা বিক্ৰী কৰাত তেওঁৰ 25% লছ হ'ল। তো তেওঁ কিমান টকাত বস্তুটো বিক্ৰী কৰিলে 40% লাভ হ'ব। তো প্ৰশ্নটোত আপোনাৰ কি কৈছে যে বিক্ৰী দাম ওলাব কৈছে, কিমান টকাত বিক্ৰী কৰাত আপোনাৰ 40% লাভ হ'ব। চ' আমি বিক্ৰী দামটো ওলাম। আমাৰ ফৰ্মুলাটো আছিল এনেকুৱা, x 100 প্লাছ আপুনি কিমান টকা লাভ কৰিব খুজিছে b%, আৰু আপুনি কিমান টকাত বিক্ৰী কৰি কিমান টকা লছ খাইছে সেইটো a%, এনেকৈ আছিল হয়নে নাই। তো ইয়াতে চাওক, আপুনি বস্তুটো কিমান টকাত বিক্ৰী কৰিছিল 8,400 টকাত, আৰু কিমান টকা আপুনি লছ খাইছে, আপুনি কিমান টকা লছ খাইছে 25% হয়নে নাই, আৰু আপুনি কিমান টকা লাভ কৰিব বিচাৰিছে 40%। চ' ইয়াৰ পৰা ওলাই যাব আপোনাৰ কিমান টকা হয়। তো চাওক, এইটো আমি যদি কৰোঁ, এইটো বহাই দিলোঁ হয়নে, আৰু এইটো যোগ কৰিলে হয় 140, মাইনাছ কৰিলে হয় 75, এইটো কটাকটি কৰি আপুনি পায় মিনিমাম 15,680 টকা। এইটো আপোনাৰ বিক্ৰী দাম। প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত প্ৰায়ে এই ধৰণৰ প্ৰশ্নবিলাক দেখা পায়। তো প্ৰশ্ন ধৰণ 2, যদি এজন মানুহে দুটা একে বস্তু বিক্ৰী কৰে, এটা a% লাভত আৰু এটা a% লোকচানত, তেন্তে এই ক্ষেত্ৰত বিক্ৰীকৰ্তাৰ সদায় কি হয়, লোকচান হয়। আৰু লোকচানৰ হাৰটো কেনেকৈ ওলায়, লোকচানৰ পাৰ্চেণ্ট = a/10 হোল স্কুৱেৰ %। তো এই ধৰণৰ প্ৰশ্ন এটা আহে। প্ৰশ্ন ধৰণ 3, এই ধৰণৰ প্ৰশ্নবিলাকো কিছুমান কম্পিটিটিভ এক্সামবিলাকত আহে। তো প্ৰশ্ন ধৰণ এনেকুৱা, কোনো এটা বস্তু x টকাত বিক্ৰী কৰাত a% লোকচান হ'ল, তেন্তে বস্তুটোৰ কিনা দাম কিমান আছিল। তো মই ইয়াতে ফৰ্মুলা এটা দিছোঁ, এইটো আপোনালোকে নোট কৰি ল'ব পাৰে। আৰু এক্সাম্পল হিচাপে এটা প্ৰশ্ন হ'ল, প্ৰশান্ত incurred a loss 75% on selling an item for ₹6,800. What was the cost price of the item? তো ইয়াত আপোনালোকক কিনা দাম ওলাব কৈছে। চ' কিনা দাম = কি আছে, 100 × x, অৰ্থাৎ বস্তুটো কিমান দামত আপুনি বিক্ৰী কৰিছে। তো 100 মাইনাছ a%, কিমান পাৰ্চেণ্ট আপুনি লছ খাইছে। তো 100 আপুনি বিক্ৰী কৰিছে 6,800 টকাত, অ'কে, আপুনি লছ খাইছে আপোনাৰ 75%, অৰ্থাৎ এইটো যদি আমি হেৰি কৰোঁ 6800, 100ৰে পূৰণ কৰিলে 100ৰ দুটা 0 আছে, চ' দুটা 0 বহাই দিলোঁ, এইটো মাইনাছ কৰিলে হয় 25। এইটো যদি আপুনি কৰি চাই, হৰণ কৰি চাই কিমান পাব, 27200, ইমান টকা হ'ব। অ'কে, বুজি পালে। প্ৰশ্ন ধৰণ 3 যেনেকৈ সমাধান কৰিছোঁ, ঠিক তেনেধৰণে প্ৰশ্ন ধৰণ 4টো ঠিক তেনেধৰণে সমাধান কৰিব লাগিব। চ'
আগৰ প্ৰশ্নটোত আছিল কোনো এটা বস্তু x টকাত বিক্ৰী কৰাত a% লোকচান হ'ল আৰু ইয়াতে কি আছে লাভ হ'ল সো সূত্ৰটোত অলপমান চেঞ্জ কৰিব লাগিব লোকচান হ'লে কি হয় ইয়াতে হয় আপোনাৰ মাইনাস আৰু যদি লাভ বুলি কয় তেতিয়া কি হ'ব প্লাস হ'ব ওকে দ্যাটস অল প্ৰশ্ন ধৰণ 5 কোনো এটা বস্তুৰ ছপা মূল্য x টকা যদি বস্তুটো a% ৰেহাই দি বিক্ৰী কৰা হয় তেন্তে ডিলাৰজনৰ b% লাভ হয় আৰু কিনা দাম কিমান তো চাওক এই ধৰণৰ প্ৰশ্নৰ এটা এক্সাম্পল হ'ল the level price of a product is 750 it is sold at a 20% discount and the dealer earn a 25% profit what is the cost price so ইয়াতে আমাক কি উলাব লাগে কিনা দাম কিমান হয় নে নাই so কিনা দাম is equal to কি আছে প্ৰিন্ট প্ৰাইস অৰ্থাৎ ছপা মূল্য 100 মাইনাস আপুনি যিমান টকা ডিসকাউন্ট দিছে হেতু কিমান পার্সেন্ট বাই 100 প্লাস আপুনি কিমান টকা লাভ কৰিব খুজিছে হেতু বহাব তো আমাক ইয়াত প্ৰশ্নটোত আছে অৰ্থাৎ ছপা মূল্য কিমান টকা আছে আমাৰ 750 টকা দিলু বহালু তো 100 ৰ পৰা 20 মাইনাস কৰিলে 80 হয় আৰু 100 ৰ লগত 25 প্লাস কৰিলে 125 হয় এতিয়া আমি এটো যদি ডিভাইড কৰি চাওক 125 এদি 750 ডিভাইড কৰাত কিমান পাইছো আমি 6 আৰু 80 পূৰণ কৰিলে কিমান হয় 480 তো এটো হল আপোনাৰ কষ্ট প্ৰাইস